হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে। আমি ফাৰ্ষ্ট আন্টি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ পথাৰত যিহেতু ধান কাটি থকাৰ সময়ত আপোনালোকক মই ভিডিঅ' এটা দেখুৱাইছিলোঁ, কিন্তু মই গোটেইকেইখন পথাৰলৈ যাবলৈ সময় নহ'ল, সেইবাবে এতিয়া আমাৰ ধান কাটি মেলি হৈয়ে গ'ল আৰু তাৰপাছত এইফালে ডাঙৰিখিনি ইয়াতে থৈ দিছে। আজি যিহেতু আমাৰ ঘৰলৈ ধান মৰা মেচিন আহিব, সেইবাবে মই ৰাতিপুৱাই ভিডিঅ'টি ষ্টাৰ্ট কৰি দিলোঁ। ইয়াতে যিহেতু ধান মাৰিব, সেইবাবে এই মাটিডোখৰ চাফা কৰি থৈছে। আৰু পিছফালৰ পৰা আমাৰ ঘৰটো এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। আৰু এইডোখৰ মাটিডোখৰ আমাৰ পিছফালে আছে যিহেতু, আৰু এনেদৰে চাফা কৰি মেলি থ'লে আৰু ৰাতিপুৱাৰ সময়ত এইডোখৰ ধুনীয়াকৈ বেলি ওলাই আৰু বহুত ভাল লাগে দেখিবলৈ। 10-11 মান বজাতে আহি পাই গ'লহি ট্ৰেক্টৰ, আৰু এইফালে এতিয়া ধান মাৰি আছে। বহুত ধূলি উৰিছে যিহেতু, সেইবাবে মই আপোনালোকক দূৰৰ পৰাই ভিডিঅ' কৰি দেখুৱালোঁ। আৰু সেই ৰুমটোত যে থৈছিলে ডাঙৰিখিনি, সেইখিনি এতিয়া ৱাচিকে ঠেলা এখনতে আনি আছে। সুবিধা হ'বৰ কাৰণে ওচৰ চপাই লৈছে ধানখিনি। অলপ সময়ৰ পাছতে এতিয়া ধান মাৰি শেষ হ'বলৈ হ'ল। এই ভিডিঅ'খিনি আমি জানে কৰি থৈছিলে, মোৰ যিহেতু পৰীক্ষা আছিলে সেইদিনা, সেইবাবে অলপ সময়ৰ পাছতে ট্ৰেক্টৰখন গ'লগৈ, আৰু তাৰপাছতে এইফালে খেৰখিনি তিৰপাল এখনে ঢাকি দিলে, কাৰণ বৰষুণ আহিলে যিহেতু তিতি গ'লে বেয়া হৈ যাব সেইবাবে। আৰু এইফালে আমাৰ গৰুকেইটাও খাই আছে খেৰ। আজিৰ ভিডিঅ' ইমানেই আছিল। ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। যদি আপোনালোকে ইউটিউবত চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।